নমস্কাৰ বন্ধু বান্ধৱীসকল, অনলাইন অসমৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি বহু সময়ত কিছুমান কামৰ বাবে এপ্লাই কৰিবলগীয়া হয়। ধৰি লওক আপোনাৰ এইটো গভমেণ্ট জবৰ কাৰণে এপ্লাই হওক বা কলেজৰ ফৰ্ম ফিল আপৰ কাৰণেই হওক, তাত কিছুমান ফটো বা ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগে আৰু সেই ডকুমেণ্টবোৰৰ আপোনালোকৰ কিছুমান চাইজ ধৰি দিয়া থাকে আৰু আমাৰ যদি কিছুমান ডকুমেণ্টৰ চাইজ সেই ধৰি দিয়া চাইজতকৈ বেছি হয়, তেনেহ'লে আমি তাক কম কৰিবলগীয়া হয়। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ফটোখিনি কেনেকৈ ৰিচাইজ কৰিব পাৰে, অৰ্থাৎ কেনেকৈ ধৰি দিয়া চাইজলৈ নিব পাৰে, তাৰ গোটেইখিনি প্ৰচেছ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল, আপোনালোকে ইয়াৰ পৰা যিকোনো এটা ব্ৰাউজাৰ চিলেক্ট কৰিব পাৰে। মই ক্ৰ'ম ব্ৰাউজাৰটো চিলেক্ট কৰিছোঁ। ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপোনালোকে যোন ঠাইত লিখিব পাৰে সেই ঠাইত আপোনালোকে ৰিচাইজ পিক্সেল বুলি টাইপ কৰিব। টাইপ কৰাৰ পিছত আপোনালোকে চাৰ্চ কৰি দিব। ইয়াত আপোনালোকে বহুখিনি ৱেবছাইট পায়, যদিও এই ৱেবছাইটটো একেবাৰে সহজ আপোনালোকে ইউজ কৰাৰ কাৰণে, সেইকাৰণে মই আপোনালোকক এইটো ছাজেষ্ট কৰিছোঁ। ইয়াত কোনো প্ৰমোশ্যনৰ কথা নাহে। তাৰপিছত আপোনাৰ দেখিব যে অ'পেন কৰাৰ পিছত আপোনাৰ যোনটো ফাৰ্ষ্ট ৱেবছাইট আছে rechargepixel.com বুলি, আপোনালোকে সেইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ খোল খাব ৱেবছাইটটোৰ। তাৰপিছত আপোনালোকে তলত দেখিব আপলোড ইমেজ বুলি এটা অপশ্যন আছে। আপোনালোকে সেইটোত ক্লিক কৰি পিনি আপোনালোকৰ ফাইলৰ পৰা আপোনালোকৰ নিজৰ ফটো এখন যোনখন চাইজ ৰিচাইজ কৰিব বিচাৰিছে সেইখন আপুনি চিলেক্ট কৰিব লাগিব। স্বৰূপে মই আপোনালোকৰ এখন ফটো ৰিচাইজ কৰি দেখা দিম। মই আপোনালোকক ফাৰ্ষ্টতে সেই ফটোখন চিলেক্ট কৰি ল'ম। চিলেক্ট কৰাৰ কাৰণে আপোনালোকে যিটো ফ'ল্ডাৰ ফটোখন আছে সেই তালৈ গৈ পিনে আপোনালোকে ফটোখন চিলেক্ট কৰি ল'ব। মই এই বিহুৰ ফটোখনকে ৰিচাইজ কৰি দেখুৱাম আপোনালোকক। ৰিচাৰ্জ কৰাৰ কাৰণে মই ফাৰ্ষ্টতে চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পিছত আপোনালোকে অট'মেটিকলি আপোনালোকে ৱেবছাইটটোলৈ আহি যাব। ফটোখন আপলোড কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ আহি যাব আপোনাৰ সন্মুখত। তাত আপোনালোকৰ বহুতকেইটা অপশ্যন আছে। ৰিচাইজৰ অপশ্যন আছে, ক্ৰপ কৰাৰ অপশ্যন আছে, মিৰৰৰ অপশ্যন আছে, অৰ্থাৎ আপোনালোকে ভাৰ্টিকেল হৰিজেণ্টেল যি কৰিব বিচাৰে সেইটোৱে আছে। ৰোটেট কৰিব পৰা অপশ্যন আছে, কম্প্ৰেছ কৰিব পৰা আছে আৰু কনভাৰ্ট অৰ্থাৎ আপোনালোকে PNGৰ পৰা আপোনাৰ JPG কৰিব পাৰে, JPGৰ পৰা PNG কৰিব পাৰে, তেনেকুৱা ধৰণৰ য'ত লাগে। মই ইয়াত আপোনালোকক আজি ৰিচাইজ কৰিবলৈ শিকাম, সেইকাৰণে মই কম্প্ৰেছ যোনটো অপশ্যন আছে সেইটোত ক্লিক কৰিলোঁ। সেইটোত ক্লিক কৰাৰ পিছত মই ধৰি লৈছোঁ মোক এখন ফটো আপলোড কৰিব লাগে 100 KB ভিতৰত, 100 KB তলৰ আপলোড কৰিব লাগে। সেইকাৰণে মই ফাৰ্ষ্টতে ইয়াত যোনটো কম্প্ৰেছ ফাইলটো বুলি লিখি তাত খালী ঘৰ আছে সেইটোত মই 100 বুলি লিখি দিম। 100 বুলি লিখাৰ পিছত মই আপোনালোকক কম্প্ৰেছ যোনটো অপশ্যন আছে তলৰ নীলা কালাৰ সেইটোত ক্লিক কৰি দিম। যদি ধৰি লওক আপোনালোকৰ ফটোখনৰ চাইজ 1 MB আৰু আপোনালোকক বিচাৰিছে 500 KB তলত, আপোনালোকে তেতিয়াহ'লে 500 KB বুলি লিখি পিনি কম্প্ৰেছত ক্লিক কৰি দিব। মই কম্প্ৰেছত ক্লিক কৰাৰ লগে লগে মোৰ অৰিজিনেল চাইজ আছিলে 180 KB, এতিয়া বৰ্তমানৰ যোনটো ৰিচাইজৰ কৰাৰ পিছত ইয়াৰ চাইজ হৈছে 96 KB। তাৰপিছত আপোনালোকে তলত দেখা পাব গো টু ডাউনলোড বুলি এটা অপশ্যন আছে, আপোনালোকে সেইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। তাৰে আপোনালোকে যোনটো পুৰঞ্চি দেখিছে সেইটো ক্লিক কৰি দিব, এইখনৰ কোনো কাম নাই। যদি ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ খোল খাব, তাৰে যোনটো ডাউনলোড ইমেজ বুলি অপশ্যন আছে সেইটোত পুনৰবাৰ ক্লিক কৰি এনেদৰে আপোনালোকে ফটোসমূহ ৰিচাইজ কৰিব পাৰিব।